নমস্কাৰ সকলোকে আদৰিছো মোৰ চেনেলটিলৈ। আজি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম যে ইউটিউবে কেনেকৈ কাম কৰে। যে ইউটিউবে কিছুমান কেটেগৰী ওয়াইজ কাম কৰে, অৰ্থাৎ কেইটামান কেটেগৰীত কাম কৰে। ইউটিউবৰ টোটেল 15টা কেটেগৰী আছে। সেই 15টা কেটেগৰীৰ ভিতৰত আপোনালোকৰ ভিডিঅ'সমূহ আপলোড কৰিব লাগে। যে আপোনালোকৰ কোনটো বিষয়ক ভিডিঅ' কোনটো কেটেগৰীত আহিব সেই বিষয়ে আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ক'ম, যাতে আপোনালোকৰ ভিডিঅ'সমূহ ইউটিউবৰ জৰিয়তে আপোনালোকে যিজন ব্যক্তিক এই ভিডিঅ'টো দেখাব খুজিছে যাতে সেইজন ব্যক্তিৰ হাতলৈ এই ভিডিঅ'টি মানে সহজ পদ্ধতিৰে গুচি যায়। গতিকে আহক তেনেহ'লে এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে চেনেলটি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, অন্ততঃ ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। মই আপোনালোকক কেনেকৈ ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ এনেকৈ দি থাকিম। গতিকে তাৰ কাৰণে বেল বটনটো অলত ক্লিক কৰি থৈ দিব। গতিকে আহক তেনেহ'লে ভিডিঅ'টিলৈ আগবাঢ়ো। আজি প্ৰথম মানে ইউটিউবৰ কেটেগৰীটো হৈছে যে কাৰ এণ্ড ভেহিকেলছ, 2 নম্বৰত হৈছে কমেডি, 3 নম্বৰত হৈছে এডুকেশ্যন, 4 নম্বৰত আছে এণ্টাৰটেইনমেণ্ট, 5 নম্বৰত আছে ফিল্ম এণ্ড এনিমেশ্যন, 6 নম্বৰত আছে গেমিং, 7 নম্বৰত আছে হাউ টু এণ্ড ষ্টাইল, 8 নম্বৰত আছে মিউজিক, 9 নম্বৰত আছে নিউজ এণ্ড পলিটিক্স, 10 নম্বৰত আছে নন প্ৰফিটছ এণ্ড এক্টিভিজিম, তাৰপিছত 11 নম্বৰত আছে পিপুল এণ্ড ব্লগ, 12 নম্বৰত আছে পেটছ এণ্ড এনিমেল, 13 নম্বৰত আছে ছায়েন্স এণ্ড টেকন'লজি, 14 নম্বৰত স্পৰ্ট আৰু 15 নম্বৰত আছে ট্ৰেভেল এণ্ড ইভেণ্ট। গতিকে এই 15টা হৈছে ইউটিউবৰ কেটেগৰী। গতিকে এই 15টা কেটেগৰীয়ে মানে কেনেকৈ ইউটিউবত কি ধৰণে কাম কৰিব বা আপোনাৰ ভিডিঅ'সমূহৰ লগত কেনেকৈ কাম কৰিব এই 15টা কেটেগৰীয়ে তাৰ বিষয়ে আপোনালোকক কৈ আছোঁ যে কোনটো ভিডিঅ' আপোনাৰ কোনটো কেটেগৰীত আহিব বা আপোনাৰ চেনেলটো কোনটো কেটেগৰীৰ ভিতৰত আপোনালোকে চিলেক্ট কৰি পেলাই ভিডিঅ'সমূহ আপলোড কৰিব। যে প্ৰথমতে যে কাৰ এণ্ড ভেহিকেলছ, কাৰ এণ্ড ভেহিকেলছ হৈছে গাড়ীসমূহৰ বিষয়ে। যদি আপোনালোকে কিছুমান গাড়ীৰ বিষয়ে জানিব খোজে, নতুন গাড়ী ধৰি লওক লঞ্চ কৰিছে, নতুন গাড়ী আহিছে, নতুন বাইক আহিছে, বা গাড়ীসমূহ মানে কি পাৰ্টছ নতুন লগাইছে, বা ইঞ্জিন কেনেকুৱা ধৰণৰ, ইঞ্জিনৰ বিষয়ে আপোনালোকে ক'ব বিচাৰিছে, বা টায়াৰৰ বিষয়ে ক'ব বিচাৰিছে গাড়ীৰ, বা কেনেকৈ মানে ভাল কৰিব বিচাৰে গাড়ীবিলাক, মানে এনে বিভিন্ন ধৰণৰ বস্তুবিলাক আপোনাৰ কাৰ এণ্ড ভেহিকেলছৰ ভিতৰত আহিব। 2 নম্বৰ আছে যে কমেডিবিলাক কেনেকুৱা হৈছে যে আপোনালোকে ধৰি লওক কমেডি কৰে কিছুমান, ধৰি লওক আপোনাৰ আজিকালি প্ৰায় বিখ্যাতে আপোনালোকে গম পাই চাগে ষ্টেণ্ড আপ কমেডি বুলি, যিটো মানে থিয় হৈ পেলাই কমেডি কৰে, ডাইৰেক্ট লাইভ কমেডি কৰে, বা মানুহক মানে আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান কমেডি ভিডিঅ' বনায়। সেই ভিডিঅ'সমূহ আপোনালোকে কমেডি কেটেগৰীটো চিলেক্ট কৰি পেলাই আপোনালোকে তাত ভিডিঅ'সমূহ আপলোড কৰিব পাৰে। আৰু 3 নম্বৰত আছে যে এডুকেশ্যন হৈছে কি, আপোনালোকে ধৰি লওক শিক্ষা বিষয়ক যিকোনো ভিডিঅ' শিক্ষা বিষয়ক, ধৰি লওক আপোনালোকে কিছুমান কম্পিটিটিভ এক্সাম কৰায় বা প্ৰশ্নসমূহ আপোনালোকে তাত আলোচনা কৰে, আৰু ধৰি লওক আপোনালোকে কিছুমান ক্লাছ কৰে, অনলাইন ক্লাছ কৰে, আৰু কিছুমান ধৰি লওক জ্ঞান বিষয়ক যিকোনো মটিভেশ্যন, যিকোনো আপোনালোকে যিকোনো মুঠতে জ্ঞান বিষয়ক যিবিলাক আপোনালোকে জ্ঞান দিয়ে ভিডিঅ'ৰ জৰিয়তে, সেই ভিডিঅ'সমূহ আপোনালোকে এডুকেশ্যন কেটেগৰীটো চিলেক্ট কৰি পেলাই তাত আপলোড কৰিব পাৰে। 4 নম্বৰ আছে এণ্টাৰটেইনমেণ্ট হৈছে কেনেকুৱা ধৰণৰ, ধৰি লওক আপোনালোকে যাদু কৰে বা যিকোনো ধৰণৰ যিকোনো প্ৰকাৰে আপোনালোকে এণ্টাৰটেইন কৰিব বিচাৰে আৰু মানুহবিলাকক, তেনেকুৱা ধৰণৰ বিষয়ক ভিডিঅ'বোৰ আপোনালোকে এণ্টাৰটেইনমেণ্ট কেটেগৰীটো চিলেক্ট কৰি পেলাই তাত আপোনালোকে আপলোড কৰিব পাৰে। 5 নম্বৰ হৈছে ফিল্ম এণ্ড এনিমেশ্যনত হৈছে যে আপোনালোকে কিছুমান ধৰি লওক এনিমেটেড ভিডিঅ' বনায়, বা কিছুমান ফিল্ম বনায়, শ্বৰ্ট ফিল্ম হওক, লং ফিল্ম হওক, বা আপোনালোকে কিছুমান ষ্টৰি বা সাধু কথা যিকোনো এনেকুৱা ধৰণৰ কথাবিলাক শুনায়, বা আপোনালোকে এইবিলাক ভিডিঅ' বনায়। গতিকে এইবিলাক ভিডিঅ' আপোনালোকে ফিল্ম এণ্ড এনিমেশ্যনত আপলোড কৰিব পাৰে। 6 নম্বৰ আছে গেমিংটো আপোনালোকে গমে পাই চাগে, গেম খেলা, যিবিলাকে আপোনালোকে গেম খেলায়, বা আপোনালোকে যিকোনো এটা বিষয়ক কোচাৰ হয়, যে আপোনালোকে খেল বিষয়ক আপোনালোকে সকলোবিলাক জ্ঞান দিয়ে, বা আপোনালোকে খেলা কেনেকৈ খেলিব লাগে, বা খেল এখনত মানে কেনেকুৱা ধৰণৰ নিয়মৰ প্ৰয়োজন, কেনেকুৱা ধৰণৰ কিবিলাক, বা ধৰি লওক আপোনালোকে খেলাৰ ভিডিঅ' বনাই ভাল পায়, বা খেলা কিছুমান বস্তু বনাই ভাল পায়, এইবিলাক বস্তুবিলাক আপোনালোকে গেমিঙৰ চেনেলৰ জৰিয়তে, বা আপোনালোকে অনলাইন গেম খেলে, লাইভ গেম খেলে, বা এখন গেমৰ বিষয়ে আপোনালোকে ক'ব খোজে, যিকোনো এনেকুৱা ধৰণৰ গেম ৰিলেটেড ভিডিঅ' আপোনালোকে গেমিঙত দিব পাৰে। হাউ টু এণ্ড ষ্টাইল হৈছে যে আপোনালোকে ধৰি লওক কেনেকৈ কৰিব পাৰি, ধৰি লওক আপোনালোকে জনাব খোজে যে ভাত কেনেকৈ বনাব পাৰি, ধৰি লওক আপোনালোকে যে মটৰ পনীৰ কেনেকৈ বনায়, তেনেকুৱা ধৰণৰ মানে কেনেকৈ কৰিব পাৰি, যদি ধৰি লওক টিউটৰিয়েল ভিডিঅ' বোলে আপোনালোকে কৰি দেখুৱাইছে, বোলে এইটো বস্তু এনেকৈ কৰিব পাৰি, তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক হাউ টু এণ্ড ষ্টাইলটো হৈছে যে আপোনালোকৰ ফেশ্বন,
ধৰি লওক আপোনালোকে মেকআপ চেকআপ এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' ৰিলেটেড ভিডিঅ' আপোনালোকে হাউ টু এণ্ড ষ্টাইল কেটেগৰীত চিলেক্ট কৰি পেলাই আপোনালোকে এইটো আপলোড কৰিব পাৰে 8 নম্বৰত আছে মিউজিকত হৈছে যে আপোনালোকে ধৰি লওক কাভাৰ সং বনাই আপোনালোকে মিউজিক বনাই বা এনেকুৱা ধৰণৰ যিকোনো ভিডিঅ' আপোনালোকে মিউজিক কেটেগৰীত চিলেক্ট কৰি পেলাই আপলোড কৰিব পাৰে নিউজ এণ্ড পলিটিক্স হৈছে আপোনালোকে নিউজ এণ্ড পলিটিক্স শুনিয়ে গম পাইছে চাগে যে নিউজ এণ্ড পলিটিক্স হৈছে যে আপোনালোকে ধৰি লওক নিউজ বনাই ভাল পায় আপোনালোকে নিজে এটা ইউটিউব চেনেল খুলি পেলাই আপোনালোকে তাত নিউজ আপোনালোকে দিব খোজে আৰু ধৰি লওক কিছুমান পলিটিক্সৰ বিষয়ে আপোনালোকে ক'ব খোজে যে কেনেকুৱা ধৰণৰ সাংসদৰ বিষয়ে ক'ব খোজে বা কি দেশৰ পলিটিক্সৰ বিষয়ে কি হৈছে কি হোৱা নাই গতিকে তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে নিউজ এণ্ড পলিটিক্সৰ ভিতৰত দিব পাৰে নন প্ৰফিটছ এণ্ড এক্টিভিজম হৈছে যে কেনেকুৱা ধৰণৰ নন প্ৰফিটছ মানে আপোনালোকৰ মানে যিটো কাম কৰি আছে সেইটোৰ পৰা আপোনালোকৰ মানে প্ৰফিটটো আপোনালোকে মাথা নামাৰে ধৰি লওক আপোনাৰ কম প্ৰফিটত মানে ভিডিঅ'বিলাক বনাবলৈ আপোনালোকে ইউটিউবৰ পৰা আপোনালোকে ইনকাম পায় সেইটো বেলেগ কথা কিন্তু ধৰি লওক আপোনাৰ এক্টিভিজম মানে কেনেকুৱা ধৰণৰ আপোনালোকে NGOত কাম কৰে বা যিকোনো আপোনালোকে মানুহক সহায় কৰি ভাল পায় তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে নন প্ৰফিটছ এণ্ড এক্টিভিজমত আপোনালোকে দিব পাৰে পিপুল এণ্ড ব্লগছটো হৈছে যে আপোনালোকে কি কৰিব পাৰে ধৰি লওক আপোনালোকে যিকোনো মানুহৰ বিষয়ে ধৰি লওক ক'ব পাৰে তাত বা যিকোনো চেলিব্ৰিটি যিকোনো এক্টৰ বা তেনেকুৱা ধৰণৰ বিষয়ে আপোনালোকে মানুহৰ বিষয়ে ধৰি লওক আপোনালোকে তাৰ পৰা মানে মানুহবিলাকক আপোনালোকে যিবিলাক মানুহে কি কৰিছে কি কৰা নাই বা ডাঙৰ চেলিব্ৰিটিবিলাকৰ বিষয়ে আপোনালোকে পিপুল এণ্ড ব্লগছত দিব পাৰে ব্লগছটো হৈছে কি আপোনালোকে ধৰি লওক ব্লগ বনাই ভাল পায় বা আপোনালোকে কিবা এখন ঠাইত গৈছে আপোনালোকে নিজকে প্ৰেজেণ্ট কৰি পেলাই আপোনালোকে ধুনীয়াকৈ তাত জেগাবোৰ দেখাইছে কৈছে তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পিপুল এণ্ড ব্লগত দিব পাৰে পেট এণ্ড এনিমেল হৈছে কি আপোনালোকে ধৰি লওক কিছুমান ঘৰচীয়া জন্তু বনৰীয়া জন্তুৰ বিষয়ে আপোনালোকে যিকোনো জন্তু ধৰি লওক আপোনালোকে কুকুৰ মেকুৰী আপোনালোকে সাপ যিকোনো এনিমেলছ আৰু পেটছ মানে ঘৰুৱা মানে যিবিলাক আপোনালোকে ধৰি লওক ঘৰত পোৱা জন্তু তেনেকুৱা ধৰণৰ বিষয়ে আপোনালোকে পেটছ এণ্ড এনিমেলত আপোনালোকে কেনেকুৱা ধৰণৰ খাদ্য খুৱাব লাগে কি কৰিব লাগে এইবিলাক আপোনাৰ পেটছ এণ্ড এনিমেলত আহে সায়েন্স এণ্ড টেকন'লজি হৈছে যে আপোনালোকে ধৰি লওক সায়েন্স ভাল পায় মানে কেনেকুৱা ধৰণৰ আপোনালোকে সায়েন্স এণ্ড টেকন'লজি ধৰি লওক সায়েন্সৰ ফালৰ পৰা ধৰি লওক কিবা এটা বস্তু ইনভেনশ্যন কৰিছে গতিকে ইনভেনশ্যন কৰাবিলাক আৰু সায়েন্সৰ মানে কিছুমান এনেকুৱা কথা যিবিলাকেদি মানে বৰ্তমান চলি আছে যে সায়েন্সে কি কৰি আছে কি কৰা নাই ধৰি লওক কেনেকুৱা ধৰণৰ মানে সায়েন্সৰ মানে বৰ্তমান আপগ্ৰেড কেনেকুৱা বা কি লেভেলত সায়েন্সৰ প্ৰক্ৰিয়া চলি আছে আৰু টেকন'লজি মানে সায়েন্সৰ লগত টেকন'লজিটোও পৰি যায় গতিকে তেনেকুৱা ধৰণৰ সায়েন্স এণ্ড টেকন'লজিৰ লগত ৰিলেটেড ভিডিঅ'বিলাক আপোনালোকে এই সায়েন্স এণ্ড টেকন'লজি কেটেগৰীত আপোনালোকে দি পেলাই ভিডিঅ'সমূহ দিব পাৰে স্পৰ্টছ কেটেগৰীটো হৈছে যে আপোনালোকে ধৰি লওক এটা স্পৰ্টছ কিছুমান খেলা দেখুৱাব ভাল পায় আপোনালোকে ধৰি লওক ফুটবল ক্ৰিকেট জুডো যিকোনো এনি আৰু খেলা আপোনালোকে ধৰি লওক ভিডিঅ' বনায় সেইবিলাক ভিডিঅ' আপোনালোকে স্পৰ্টছ কেটেগৰীত আপোনালোকে দেখুৱাব পাৰে বা আপোনালোকে যদি স্পৰ্টছ ৰিলেটেড ধৰি লওক আপোনালোকে এথলিট বা যিকোনো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে স্পৰ্টছ কেটেগৰীত আপোনালোকে আপলোড কৰিব পাৰে ট্ৰেভেল এণ্ড ইভেণ্ট হৈছে যে আপোনালোকে ধৰি লওক ঠাই কিছুমান ঘূৰি ভাল পায় জেগা কিছুমান ঘূৰি ভাল পায় বা ইভেণ্ট হৈছে কি আপোনালোকে ইভেণ্ট অৰ্গেনাইজাৰ কিছুমান আছে আপোনালোকে জানে যে বিশেষ অনুষ্ঠান কিছুমান অৰ্গেনাইজ কৰে ধৰি লওক আপোনালোকে বিয়াৰ পেণ্ডেল বা আপোনালোকৰ ধৰি লওক জন্মদিনৰ পেণ্ডেল তেনেকুৱা ধৰণৰ আপোনাৰ ডাঙৰ কিছুমান পাৰ্টিৰ কাৰণে আপোনালোকে ধৰি লওক কিছুমান কাম কৰি আছে বা কেনেকুৱা ধৰণৰ আমি টেণ্ট হাউচ যিটো কওঁ টেণ্ট হাউচটো পৰিব আপোনালোকৰ ইভেণ্টতে আপোনালোকে যদি কিছুমান টেণ্ট হাউচৰ বিষয়ে আপোনালোক ক'ব লগা আছে বা আপোনালোকে যদি ভিডিঅ' কিছুমান বনাই দিব বিচাৰে তেনেহ'লে ট্ৰেভেল এণ্ড ইভেণ্টত দিব পাৰে ট্ৰেভেলটো হৈছে যে আপোনালোকে কেনেকুৱা আপোনালোকে এখন জাগাৰ বিষয়ে ক'ব পাৰে বা এখন জাগাত কেনেকৈ যাব পাৰি সেইটো আপোনালোকে ক'ব পাৰে তাত যে সেই জাগাখনৰ কালচাৰ কেনেকুৱা বা তাত কি ধৰণৰ বস্তু চলে বা কেনেকুৱা ধৰণৰ মানে কেনেকৈ যাব পাৰি কেনেকৈ আহিব পাৰি তেনেকুৱা ধৰণৰ বিভিন্ন বিষয়ক মানে আপোনালোকে বস্তুবোৰ একটা ভিডিঅ' বনাই আপোনালোকে ট্ৰেভেল এণ্ড ইভেণ্টত আপোনালোকে আপলোড কৰিব পাৰে গতিকে এই 15টা কেটেগৰী হৈছে এইবিলাক এই 15টা কেটেগৰী ইউটিউবত মানে এনেকুৱা ধৰণে কাম কৰে যে যদি আপোনালোকৰ মানে ধৰি লওক স্পৰ্টছ ৰিলেটেড যদি কোনোবাই বিচাৰে তেনেহ'লে স্পৰ্টছ মাৰি দিয়াৰ লগে লগে আপোনাৰ যদি ভিডিঅ'টো ৰেংক কৰি আছে স্পৰ্টছ লেভেলত তেনেহ'লে সেই ভিডিঅ'টো আপোনালোকক প্ৰথম শ্ব' কৰিব গতিকে তেনেকৈ মানে ইউটিউবত আপোনালোকৰ ভিডিঅ'সমূহ গ্ৰ'থ কৰাত মানে মানুহৰ মাজলৈ লৈ যোৱাত ইউটিউবে এই কেটেগৰী কেইটাৰ ভিতৰেদি আপোনালোকৰ ভিডিঅ'সমূহ ভাইৰেল কৰাত বা আপোনালোকৰ মানুহৰ মাজলৈ লৈ যোৱাত এনেকৈ সহায় কৰে
আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যথেষ্ট উপকৃত হ'ব আৰু আপোনালোকৰ বাবে সহজ হৈ পৰিব ইউটিউবত ভিডিঅ' বনাই আপলোড কৰাৰ কাৰণে। গতিকে আজিলৈ ভিডিঅ'টো ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। গতিকে চাই থাকিব মোৰ চেনেলটি আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। ধন্যবাদ।